বন্ধুসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ফালৰ পৰা আহি আছে এটা নতুন অসমীয়া গীত। বন্ধুসকল যোৱাবাৰৰ ৰাম ৰাম গীতটিৰ পিছতে এইবাৰ ৰঙালী বিহু উপলক্ষে তেওঁলোকে আকৌ এটা নতুন অসমীয়া গীত সাজু কৰি উলিয়াইছে। বন্ধুসকল গীতটিৰ নাম কি, গীতটি কেতিয়াকৈ মুক্তি পাব, সবিশেষ এই সকলোখিনি কথা এই ভিডিঅ'টোত ক'ম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই অবিনাশ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আহিবলগীয়া নতুন গীতটিৰ নাম হৈছে ৰঙালী। বন্ধুসকল এই গীতটি লিৰিক লিখিছে অপূৰ্ব সুনীল আৰু লগতে এই গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈ। বন্ধুসকল এই গীতটি গাইছে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। বন্ধুসকল এই গীতটি মুক্তি পাব অহা 8 এপ্ৰিল অৰ্থাৎ অসমীয়া চ'ত মাহৰ 24 তাৰিখে। বন্ধুসকল এই গীতটি শুনিবৰ বাবে আপোনালোকৰ কোনে কোনে অপেক্ষা কৰি আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল গতিকে আজিলৈ এইটো ইনফৰ্মেশ্যন আছিল। যদি আপোনালোকে আচুৰ্য বৰপাত্ৰৰ গীত শুনি ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক, তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। বন্ধুসকল গতিকে আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।